এভৰিৱান মই খুশবু কৰে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাই ভাল পাইছে। তাত মই ষ্টেপল কটন কেঁচা কটনৰ যোৰা দেখাইছিলোঁ। আজি আপোনালোকৰ লগত মই অন্য এটা কাপোৰৰ কালেকশ্যনৰ ভিডিঅ' শ্বেয়াৰ কৰিব লৈছোঁ। আজি আপোনালোকৰ লগত মই পিয়'ৰ নুনি আৰু নুনি কটনৰ কাপোৰখিনি দেখাম। সেই একেখন বুটিকৰে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ কাপোৰৰ কালেকশ্যনৰ। আপোনালোকে কাপোৰবোৰ চাওক আৰু যদি ভাল পায়, যদি কিনিব বিচাৰে কণ্টেক্ট নাম্বাৰটো দিমেই, কণ্টেক্ট কৰি ল'ব পাৰিব। ঠিক আছে, আৰম্ভ কৰিছোঁ। মাটিশালত বোৱা নুনি কটনৰ যোৰা, বহুত বেছি ধুনীয়া আনকমন ডিজাইনৰ। এছ কালাৰত আপোনাৰ এনেকৈ চেল্ফ বৰ্ডাৰ আছে আৰু মাজত এনেকৈ আছে। এইখিনি বৈ দিয়া হৈছে। এইটো কালাৰ কম্বিনেশ্যনখিনিও ধুনীয়া আৰু খুব বেছি আনকমন কাপোৰযোৰ। এইটো ইয়াৰ আঁচল, এইখন চাদৰখন আৰু এইখন হৈ গ'ল ইয়াৰ মেখেলাখন। বহুত বেছি ধুনীয়া কাপোৰযোৰ, মাটিশালত বোৱা নুনি কটন। আৰু এইটো হৈ গ'ল ইয়াৰ ব্লাউজ পিচ। এইটো দুটা হাতত দুটা এনেকৈ পৰিব আৰু এইটো এনেকৈ বৈ দিয়া হৈছে। এইখিনি এনেকৈ খুব ধুনীয়া এযোৰ। এইযোৰ আপোনাৰ কিমান পৰিব মোৰ? 32। এইযোৰ 32 পৰিব। মাটিশালত বোৱা যিহেতু অকণমান সেইকাৰণে বাকীখিনিতকৈ দামটো বেছি। এযোৰ মাটিশালত বোৱা নুনি কটনৰ যোৰা, মচুৰ দালি কালাৰৰ কাপোৰযোৰ। এনেকৈ সেইখিনি আঁচলটো আৰু মাজত এনেকৈ সৰু সৰু বুটা বচা আছে। আৰু এইখিনি হৈ গ'ল ইয়াৰ ছাইড পাৰি এইখিনি, আৰু এইখন ইয়াৰ মেখেলা। খুব ধুনীয়া এই যোৰাটোৰো। আৰু এইটো হৈ গ'ল ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটোত এনেকৈ সৰু পাৰি এনেকৈ পটি এটা দিয়া হৈছে। এইটো ব্লাউজ পিচৰ কাৰণে। এইযোৰোহে মাটিশালত বোৱা নুনি কটনৰ যোৰা। এইযোৰ পিঁয়াজী কালাৰৰ মাটিশালত বোৱা নুনি কটনৰ যোৰা। চেল্ফ বৰ্ডাৰ আছে ইয়াত আৰু গেৰ' ডিজাইনৰ হয় এইযোৰ। খুব ধুনীয়া এইযোৰো, কালাৰ কম্বিনেশ্যনখিনিও ধুনীয়া, ডিজাইনটো ধুনীয়া খুব। এইটো গেৰ' ডিজাইনৰ আৰু এইটো ইয়াৰ আঁচল। এইযোৰ এয়া চেল্ফ বৰ্ডাৰৰ হয়, এনেকৈ চেল্ফ বৰ্ডাৰৰ। আৰু এইখন ইয়াৰ মেখেলাখন। কালাৰখিনি খুব ধুনীয়া আৰু পিঁয়াজী কালাৰটো ধুনীয়া কাপোৰযোৰ। আৰু এইটো ইয়াৰ ব্লাউজ পিচ। এইটো হাতৰ এইফালে দুটা আছে আৰু এনেকৈ দুখন হাতত দুটা এনেকৈ। খুব ধুনীয়া, মেটেৰিয়েলটো ভাল। খুব ধুনীয়া য়েল্ল' কালাৰৰ মাটিশালত পোৱা নুনি কটন যোৰা। এইযোৰ গেৰ' ডিজাইনৰ হয়। এইটো গেৰ' ডিজাইন। য়েল্ল' কালাৰটো উঠা নাই, কিন্তু মিঠা য়েল্ল' কালাৰটো, বহুত বেছি ডাৰ্কো নহয় লাইটো নহয় এইযোৰ। আৰু এইখন হৈ গ'ল ইয়াৰ মেখেলা। মেখেলাখনতো এনেকৈ ডাঙৰকৈ আছে আৰু এইটো মাজত আছে মেখেলাখনৰ মাজত। আৰু এইখিনি হৈ গ'ল ইয়াৰ ছাইড পাৰ্টখিনি। আৰু এইটো ব্লাউজ পিচ। ব্লাউজ পিচত সেই এটা পাৰি দিয়া হৈছে এইযোৰ। এইযোৰ পিঁয়াজী কালাৰৰ মাটিশালত বোৱা কটন নুনি কটনৰ যোৰা। এইখন ইয়াৰ চাদৰখন আঁচলটো বহুত ধুনীয়াকৈ আছে, এনেকৈ পাহাৰ ডিজাইনত ডাঙৰকৈ আছে আৰু এইফালে সৰু সৰুকৈ বুটা আছে। আৰু এইখন মেখেলাখনো বহুত হেভি, বহুত ওপৰলৈকে এনেকৈ কাম কৰা আছে। আৰু এইখিনি হৈ গ'ল ইয়াৰ ছাইড পটি। আৰু ব্লাউজ পিচতো সেই এনেকৈ এটা পটি দিয়া হৈছে। কফি কালাৰৰ নুনি কটনৰ যোৰা। ইয়াত এনেকৈ হোৱাইট কাম কৰা আছে, হোৱাইট গুণাৰ কাম এইযোৰ। ইয়াৰ চাদৰখন এইখন আৰু এইখন হৈ গ'ল ইয়াৰ মেখেলা। খুব ধুনীয়াকৈ কাম কৰা হৈছে, এনেকৈ গুণাৰ কাম কৰা হৈছে, হোৱাইট কালাৰ গুণা। আৰু এইখিনি হ'ল ইয়াৰ ছাইড পাৰি এইকেইটা। আৰু এইটো হৈ গ'ল ইয়াৰ ব্লাউজ পিচ। কণ্ট্ৰাষ্টত দিয়া হৈছে ব্লাউজ পিচটো, এনেকৈ হেনা গ্ৰীণ কালাৰৰ ব্লাউজ পিচটো। কাপোৰযোৰ খুব ধুনীয়া লাগিব, কাৰণ ব্লাউজটো কালাৰটো বেলেগ যিহেতু কণ্ট্ৰাষ্টত আছে, পিন্ধিলে খুব বেছি ধুনীয়া লাগিব এইযোৰ। খুব ধুনীয়া নুনি কটনৰ যোৰা। এছ কালাৰত হোৱাইট আৰু পিংক কালাৰ কাম কৰা হৈছে, সূতাৰ কাম এইযোৰ। এইখন হৈ গ'ল ইয়াৰ চাদৰখন।
এইটো আঁচলটো বহুত ধুনীয়া ডাঙৰ ডাঙৰকৈ এনেকৈ কাম কৰা আছে আৰু গোটেই গাটোত সৰু সৰুকৈ এইটো বুটা বচা আছে আৰু এইখিনি হৈ গ'ল ইয়াৰ ছাইড পাৰিখিনিও খুব ধুনীয়া আৰু ব্লাউজ পিচটো কণ্ট্ৰাষ্টত দিয়া হৈছে এইটো ব্লেক কালাৰৰ এইটো ইয়াৰ দিয়া হৈছে এইটো ইয়াৰ ব্লাউজ পিচ ব্লেকত আছে কাপোৰযোৰ আপোনাৰ এছ কালাৰ আৰু ব্লাউজ পিচটো ব্লেক কালাৰ এইখিনিৰ পৰা এইটো বহুত ডাঙৰকৈ আছে ফুল কৰা ব্লাউজ পিচটো ধুনীয়া আৰু এইখন হৈ গ'ল ইয়াৰ মেখেলাখন সেইটো খুব ধুনীয়া এটা নুনি কটনৰ যোৰা এযোৰ নুনি কটনৰ যোৰা এইখিনি ইয়াৰ ছাইড পাৰি এইটো আঁচলটো এইযোৰ এছ কালাৰে হয় এনেকৈ হোৱাইট আৰু পাৰ্পল কালাৰৰ কাম কৰা আছে এয়া সূতাৰ কাম কৰা আছে সেইটো গোটেই গাটোতে এনেকৈ সৰু সৰুকৈ বুটা বচা আৰু এইখন মেখেলাখনো বহুত ওপৰলৈকে এনেকৈ ফুল আছে খুব ধুনীয়া এই কাপোৰযোৰো কালাৰ কম্বিনেশ্যনটো ধুনীয়া এইটো হৈ গ'ল ইয়াৰ ব্লাউজ পিচ খুব ধুনীয়া ব্লাউজ পিচটো চাওক ধুনীয়াকৈ বহুতখিনি কাম কৰা আছে চিম্পল নহয় আৰু ব্লাউজ পিচটো চিলালে ভাল লাগিব কাৰণ ডাঙৰকৈ এনেকৈ আছে ফুল বচা এযোৰ আপোনাৰ 27 লিখা আছে কিন্তু আপোনালোকে 2400ত পাব এযোৰ আৰু যদি হ'লচেল প্ৰাইচত বিচাৰে তেতিয়া তেনেকৈও পাব হ'লচেল ৰেটত তেতিয়া আৰু কম হ'ব এনেইতো 24ত পাব কিন্তু তাতকৈ বেছি কমতো পাই যাব আৰু এযোৰ ধুনীয়া এযোৰ লেভেণ্ডাৰ কালাৰ খুব ধুনীয়া কাপোৰ কালাৰটো খুব বেছি মৰম লগা লেভেণ্ডাৰ এনেও লেভেণ্ডাৰ কালাৰবোৰ খুব এতিয়া ট্ৰেণ্ডিঙত আছে এযোৰত ব্লু কালাৰ আৰু চিলভাৰ গুণাৰ কাম কৰা আছে ব্লু এইটো সূতাৰে আছে আৰু এইটো চিলভাৰ গুণাক আৰু এইটো ইয়াৰ আঁচল আৰু এইখিনি চিলভাৰ গুণাত এনেকৈ ছাইড পাৰিখিনি আছে এইখিনি ছাইড পাৰিখিনিও ধুনীয়া পাৰিখিনি লগাই দিলে খুব ধুনীয়া লাগিব কাপোৰযোৰ এইখন মেখেলাটো বহুত ওপৰলৈকে এনেকৈ ফুলখিনি আছে এইখিনি আৰু ইয়াৰ ব্লাউজ পিচটো হৈছে এইটো অকল এনেকৈ চিম্পলকৈ পাৰি এটা দিয়া হৈছে এযোৰ নুনি কটনৰ যোৰা বহুত বেছি ধুনীয়া আৰু এছ কালাৰটো নপৰে মাটিয়া কালাৰটো নপৰে আৰু ইয়াত সেই পিংক হোৱাইট কালাৰৰ সূতাৰে কাম কৰা আছে আৰু গল্ডেন কালাৰ এনেকৈ গুণাৰ কাম কৰা আছে গোটেই বডিটোতে চাদৰখনৰ আৰু এইটো আঁচলটো এনেকৈ সৰু সৰুকৈ বুটা আছে আৰু এইখিনি হৈ গ'ল ইয়াৰ ছাইড পাৰিখিনিও বহুত ধুনীয়া আৰু এইখন মেখেলাখনো বহুত হেভি একদম বহুতখিনি ওপৰলৈকে মানে কাম আছে এইটো ছাইডেও আছে কাম মানে বহুত বেছি ওপৰলৈকে মেখেলাখনত আছে বহুত বেছি মানে হেভি যোৰাটো নুনি কটনৰ যোৰা আৰু এইটো এটা কালাৰ খুব ধুনীয়া অৰেঞ্জ একদম ডাৰ্ক অৰেঞ্জ কালাৰৰ নুনি কটনৰ ইয়াত ব্লেক আৰু হোৱাইট কালাৰৰ এনেকৈ সূতাৰে কাম কৰা আছে এইখন ইয়াৰ চাদৰ গোটেই চাদৰখনতে গোটেই বডিটোতে এনেকৈ কাম কৰা আছে আৰু এইখিনি হৈ গ'ল ইয়াৰ ছাইড পাৰি সেইখিনি সৰুকৈ খুব মৰম লগা ছাইড পাৰিখিনিও আৰু এইখন ইয়াৰ মেখেলাখনো ধুনীয়া এনেকৈ ওপৰলৈকে আছে বুটাকেইটা ডাঙৰকৈ গছা ডিজাইনত খুব ধুনীয়া এইটো এটা কালাৰ ডাৰ্ক হয় কালাৰটো কিন্তু ইয়াত অকণমান লাইট আহিছে বাৰু কিন্তু কাপোৰযোৰ খুব ধুনীয়া আৰু এইযোৰটোত দেখালোঁ এইযোৰ বহুত হেভি যোৰা এইটো নুনি কটনৰ যোৰা আচলতে মেলি দেখালে বহুতখিনি সময় লাগে সেইকাৰণে এনেকৈ জাপি থকা ভাগে কালাৰখিনি দেখাই দিছোঁ এইটো ৰেড কালাৰৰ হয় ডাৰ্ক ৰেডত এনেকৈ কাম কৰা আছে এযোৰ হোৱাইট কালাৰ এযোৰ খুব বেছি ধুনীয়া এযোৰ মোৰে পচন্দ লাগিছে এনেও হোৱাইটবিলাক ভাল লাগে যিকোনো ধৰি লওক আজিকালিতো বিয়াতো বাৰু পিন্ধে কিন্তু সকাম চকামত যাবলৈও খুব মানে ভাল আৰু এনেও হোৱাইট কালাৰটো ধুনীয়া লাগে চকুত লাগে চাফা দেখি আৰু কালাৰ কম্বিনেশ্যনটো চাওকচোন কি ধুনীয়া ব্লু আৰু অৰেঞ্জ কালাৰৰ কাম কৰা আছে আৰু ইমান ধুনীয়া মানে সৰুকৈ বুটা বচা আছে এনেও সৰু বুটা বচা থাকিলে সেই মই কৈছোঁৱে নহয় মোৰ মানে বহুত বেছি চকুত লাগে আৰু কাপোৰবোৰ এইযোৰ বহুত বেছি ভাল লাগিছে হোৱাইটৰ আৰু এইটো এটা কালাৰ ধুনীয়া কালাৰ এইটো এছ কালাৰ হয় ব্লেকত ফুল আছে এইটো পাৰ্পল কালাৰৰ ব্লেকত ফুল আছে এযোৰ নেভি ব্লু কালাৰৰ এনেকৈ ৰেড হোৱাইট এনেকৈ কাম কৰা আছে গল্ডেন কালাৰ গুণাৰ কাম আৰু এইযোৰ হৈ গ'ল আপোনাৰ কফি কালাৰৰ হোৱাইট কাম কৰা আছে আৰু এই কালাৰটো খুব ধুনীয়া লেভেণ্ডাৰ কালাৰ ৰেড আৰু হোৱাইটত কাম কৰা আছে সেইকাৰণে বেছি ফুটি উঠিছে আৰু এইটো এটা এছ কালাৰত ৰেড কালাৰ কাম কৰা এইখিনি গোটেইখিনি আচলতে নুনি কটনৰ কালেকশ্যন অকল মই কালাৰখিনি আপোনালোকক দেখাই দিছোঁ এইটো লেভেণ্ডাৰ কালাৰ হোৱাইট আৰু পিংকৰ কাম এই ডিজাইনটো ভাল লাগিছে আৰু এইযোৰো
লেভেণ্ডাৰ কালাৰে হয় কিন্তু হোৱাইট গুণাৰ আছে আৰু আচলতে সেই লেভেণ্ডাৰ কালাৰৰো কেইবাটাও মানে থাকে নহয় যে অকণমান ডাৰ্ক লাইট হে তেনেকুৱা আৰু গোটেইকেইযোৰ লেভেণ্ডাৰতে পৰিছে এইটো ব্লু আৰু হোৱাইট কালাৰ কাম আৰু এইযোৰ হৈ গ'ল আপোনাৰ লাইট অৰেঞ্জ কালাৰৰ হয় মানে য়েল্ল' অৰেঞ্জ সেই দুটাৰ মিক্সৰ আৰু এইখিনি ডাৰ্ক অৰেঞ্জ কালাৰৰ কিন্তু ফটোত একেবাৰে বেলেগ আহিছে য়েল্ল' নহয় আচলতে এইটো পূৰা অৰেঞ্জ হয় কিয় জানো একদম বেলেগ আহিছে কালাৰটো এইযোৰ লাইট অৰেঞ্জত ডাৰ্ক অৰেঞ্জ কাম কৰা আছে কিন্তু বহুতেই বেলেগ আহিছে কালাৰটো এইখিনি হৈ গ'ল নুনি কটনৰ কালেকশ্যন এয়া আৰু আছে কিন্তু গোটেইখিনিতো দেখাব নোৱাৰি যিমান পাৰোঁ সেই কেইযোৰমান উলিয়াই দেখাই দিছোঁ আৰু এইখিনি কালেকশ্যন কালাৰ এইখিনি আছে হৈ গ'ল আপোনাৰ পিয়'ৰ নুনি হোৱাইটত একদম ধুনীয়া অৰেঞ্জ কালাৰৰ কাম কৰা আছে এইটো আঁচলটো বহুত হেভিকৈ আছে এনেকৈ ধুনীয়া আৰু গোটেই গাটো তেনেকৈ সৰু সৰু বুটা বচা আছে আৰু এইখিনি হৈ গ'ল ইয়াৰ ছাইড পাৰি এইখিনি আৰু এইখন মেখেলাখনো বহুত ওপৰলৈকে এনেকৈ কাম কৰা আছে আৰু অৰেঞ্জ কালাৰটো ইমানেই ধুনীয়া একদম পূৰা ব্ৰাইট আৰু হোৱাইটত এনেও অৰেঞ্জটো পূৰা জিলিকি থাকে এইযোৰ হৈ গ'ল আপোনাৰ পিয়'ৰ নুনিৰ প্ৰাইচবোৰ কেনেকুৱা মই পিয়'ৰ নুনি 4,845 তেনেকৈ 4,800 4500 তেনেকুৱা পিয়'ৰ নুনিৰ এইটো ফাৰ্ষ্ট হয় পিয়'ৰ নুনিৰ যোৰা তাৰপৰা আৰু দেখাম আপোনালোকক এইযোৰো ছেইম ডিজাইনটো অকল কালাৰটো বেলেগ আগৰযোৰ আছিলে অৰেঞ্জত আৰু এইযোৰ হৈ গ'ল হোৱাইটত কফি কালাৰৰ কাম কৰা আছে এইখন চাদৰ আৰু এইখিনি হৈ গ'ল ছাইড পাৰি আৰু এইখন হৈ গ'ল ইয়াৰ মেখেলাখন সেই আগৰ নিচিনাই বহুত হেভিকৈ ওপৰলৈকে আছে ডিজাইনটো ছেইম আৰু অৰেঞ্জটোৰ নিচিনা অকল জাষ্ট কালাৰটো বেলেগ এইটো কালাৰো খুব ধুনীয়া কফি কালাৰটো এনেও ভাল লাগে এইযোৰ চকলেট ৰেডত হয় এইটো অকণ ফুলৰ ডিজাইনটো অলপ বেলেগ আৰু এইখন ইয়াৰ মেখেলা আৰু এইখিনি হৈ গ'ল ইয়াৰ পাৰিটো ডাঙৰকৈ আছে খুব ধুনীয়া আৰু এনেও চকলেট কালাৰ বা এনেকুৱা ৰেডৰ কাম কৰা থাকিলে নুনি কাপোৰবোৰ খুব বেছি ধুনীয়া লাগে এইযোৰ আগৰখিনি আছিলে নুনি কটন আৰু এইখিনি হৈ গ'ল পিয়'ৰ নুনি এইটো পিয়'ৰ নুনিৰ আৰু ইয়াৰ প্ৰাইচটোতো গম পালেই 45 48 তেনেকুৱাকৈ দিয়া হয় ফুল চাই আৰু এইযোৰ খুব ধুনীয়া যোৰা কালাৰ কাপোৰযোৰত য়েল্ল' আৰু ব্লু কালাৰ এনেকৈ কাম কৰা আছে এইটো হৈ গ'ল আপোনাৰ আঁচল আৰু এইটো ইয়াৰ বডিটো তেনেকৈ সৰু সৰুকৈ কাম কৰা আছে আৰু এইখন ইয়াৰ মেখেলাখনো সেই এনেকৈ বহুত ওপৰলৈকে কৰা আছে আৰু এইখিনি হৈ গ'ল ইয়াৰ ছাইড পাৰিকেইটাও খুব ধুনীয়া এইযোৰ গোটেই কাপোৰযোৰ এইযোৰ খুব ধুনীয়া কাপোৰযোৰ পিয়'ৰ নুনিৰ এইযোৰ মেলি নেদেখাওঁ কাৰণ আগৰটোৰ নিচিনাই অকল কালাৰটো বেলেগ এইটো অৰেঞ্জ আৰু ব্লুত আছে অফ হোৱাইট কালাৰৰ কাপোৰযোৰত আৰু এইযোৰো সেই আগৰ ৰেডযোৰৰ নিচিনাই অকল কালাৰটো বেলেগ এইটো ব্লু কালাৰৰ হয় আগৰযোৰ যেনেকৈ ৰেডত আছিলে এইযোৰ সেই ব্লু কালাৰ ডিজাইন একেই অকল জাষ্ট কালাৰটো বেলেগ আৰু এইযোৰো সেই কালাৰটো বেলেগ আৰু এইটো দুটা কালাৰত আছে আৰু এইকেইটা এটা কালাৰত আছে এইযোৰ বহুত বেছি গৰ্জিয়াছ লাগিছে আৰু আনকমন হয় এই যোৰাটো পিয়'ৰ নুনি কটনৰ পিয়'ৰ নুনিৰ বহুত মানে হেভিকৈ আছে আৰু আনকমন যোৰাটো এইখিনি ইয়াৰ বডিটো তেনেকৈ আছে এনেকৈ চৰাই আছে পিংক কালাৰৰ চৰাই আৰু এইটো হৈ গ'ল আঁচলটো বহুত হেভিকৈ কাম কৰা আছে এইখন ইয়াৰ মেখেলাখনো খুব ধুনীয়া এইটো বহুত ইউনিক যোৰা এইটো পিয়'ৰ নুনিৰ আৰু এইখিনি হৈ গ'ল ইয়াৰ ছাইড পাৰি এইখিনি আৰু কালাৰটো ধুনীয়া মাটিশালত বোৱা পিয়'ৰ নুনি যোৰা এইকেইটা আচলতে আগৰখিনিতো বাৰু চলি থকা নিচিনা ডিজাইন কিন্তু এইটো একদম আনকমন আৰু যোৰাটো এইটো পূৰা ইউনিক এইটো ভাল লাগিছে বহুত আৰু হেভিকেও আছে এইযোৰ এটা খুব ধুনীয়া আনকমন যোৰা অফ হোৱাইট কাপোৰযোৰত আপোনাৰ একদম এৰী সূতাৰ ফুল বচা আছে আৰু এইটো হোৱাইট গুণাৰ মানে খুব ধুনীয়া লাগিছে এইটো এটা ইউনিক যোৰা
এনেকৈ ডাঙৰ গছা আছে আৰু এইখিনি হৈ গ'ল ইয়াৰ ছাইড পাৰিখিনি আৰু এইখন ইয়াৰ মেখেলা এইটো খুব ইউনিক যোৰাটো খুব ভাল লাগিছে চিলভাৰ গুণা আৰু এফালে এৰী সূতাৰ কাম কৰা আছে এইযোৰ খুব ধুনীয়া পিয়ৰ নুনি যোৰা এইযোৰ এনেকৈ ৰেড আৰু ব্লু কালাৰ বুটা বচা আছে এনেকৈ মাজত আৰু এইটো আঁচলটো এইখন মেখেলা আৰু এইখন হৈ গ'ল ইয়াৰ চাদৰখন এইখন খুব ধুনীয়া এই যোৰাটো এইকেইটা হৈ গ'ল ইয়াৰ ছাইড পাৰিকেইটা আৰু ব্লাউজ পিচটো সেই লগতে আছে এটা পাৰি দিয়া আছে ছিংগল পাৰি এটা ব্লাউজ পিচৰ কাৰণে এই যোৰাটো খুব ধুনীয়া এইযোৰ মাটিশালত বোৱা এইযোৰ পিয়ৰ নুনি যোৰা এইযোৰ বহুত বেছি ধুনীয়া হেভি পিয়ৰ নুনি যোৰা আৰু কালাৰটো ইমানেই ধুনীয়া একদম ধুনীয়া ব্লু কালাৰৰ ইয়াত বাৰু কেমেৰাত বাৰু বেলেগ উঠিছে কিন্তু বহুত বেছি ধুনীয়া ব্লু কালাৰৰ এযোৰ কাপোৰ আৰু ইমানেই হেভি কাপোৰযোৰ এইটো আঁচল আৰু গোটেই বডিটোতে ইমান ধুনীয়াকৈ মানে ডাঙৰ ডাঙৰ ফুল আছে চাওকচোন মাল্টি কালাৰৰ হয় কাপোৰযোৰ মাল্টি কালাৰৰ ফুল আছে এনেকৈ গোটেই বডিটোতে এনেকৈ ডাঙৰকৈ এনেকৈ ফুল আছে কাম কৰা আছে বহুত বেছি মানে ধুনীয়া কাপোৰযোৰ আনকমন আৰু হেভি হয় এইযোৰ আৰু এইখিনি হৈ গ'ল ছাইড পাৰিখিনি লগাই দিয়াৰ পাছত ভাবকচোন কি ধুনীয়া লাগিব কাপোৰযোৰ এনেকৈয়ে ভাল লাগিছে পাৰি নলগাকৈ তাতে পাৰিখিনি যদি লগাই দিয়ে কিমান বেছি ধুনীয়া লাগিব আৰু এইখন মেখেলাখনতো ইমান ধুনীয়াকৈ মাল্টি কালাৰৰ ফুল আছে এয়া চাওক আৰু ইয়াৰ ব্লাউজ পিচটো হৈছে এইটো ব্লাউজ পিচটোত অকল জাষ্ট পাৰি এটা আছে তেনেকৈ ভাল লাগিব কাৰণ এনেও কাপোৰযোৰ গোটেই হেভি সেইকাৰণে ব্লাউজটো চিম্পুলকৈ দিয়া হৈছে ইয়াত খুব ধুনীয়া কালাৰখিনি আচলতে বহুত বেছি ধুনীয়া ব্ৰাইট মানে কালাৰ গোটেইখিনি কেমেৰাৰ কাৰণেহে অকল লাইটৰ পোহৰত চাগে বহুত লাইট আহিছে কিন্তু বহুত বেছি এই ব্লু কালাৰটো বহুত বেছি ধুনীয়া ব্লু কালাৰ আৰু এইখিনিও বহুত ডাৰ্ককৈ আছে ইয়াতহে বেলেগ লাগিছে খুব ধুনীয়া এযোৰ কাপোৰ কোনোবাই যদি বিচাৰে আপোনালোকে দোকানলৈ আহি ল'ব পাৰিব নহ'লেও কণ্টেক্ট নাম্বাৰটো দি দিম যে আপোনালোকে কণ্টেক্ট কৰিব অনলাইন হ'লেও এযোৰ কাপোৰ ল'ব পাৰিব এইযোৰ বুলি নহয় আচলতে যিকোনো কাপোৰ আপোনালোকে অনলাইনো চাব পাৰিব ল'ব পাৰিব এইযোৰ পিয়ৰ নুনি খুব ধুনীয়া কালাৰৰ এইযোৰ গ্ৰীণ কালাৰৰ এনেকৈ মাজত বুটা আছে সেই আগত দেখুওৱা ডিজাইনৰ নিচিনাই আঁচলটো এনেকৈ ডাঙৰ আছে এনেকৈ ডাঙৰ ডাঙৰ কাম কৰা আছে আৰু এইটো এটা কালাৰ এইটো ব্লু কালাৰত আছে আৰি দিয়া পিয়ৰ নুনি যোৰা পাৰ্পল কালাৰৰ কাম কৰা আছে এইযোৰো ধুনীয়া যোৰাটো গাড়ী দিয়া আছে এইযোৰ পটিকেইটা এনেকৈ আহিব এনেকুৱাই ছাইড পটিকেইটা এইযোৰ খুব ধুনীয়া যোৰা হেভিকৈ আছে আৰু মাল্টি কালাৰৰ কাম কৰা গোটেই বডিটোতে এনেকৈ ফুল আছে মাল্টি কালাৰৰ ফুল এইটো আঁচল আৰু এইখিনি হৈ গ'ল ইয়াৰ ছাইড পাৰিখিনিও খুব ধুনীয়া আৰু এইখন হৈ গ'ল ইয়াৰ মেখেলা খুব ধুনীয়া এইটো এটা যোৰা আৰু ইয়াৰ ব্লাউজ পিচটো এনেকৈ চিম্পুলকৈ সৰু পাৰি এটা দিয়া হৈছে এইটো ব্লাউজ পিচ এইযোৰ এছ কালাৰৰ পিয়ৰ নুনি এছ কালাৰত এনেকৈ হোৱাইট আৰু পিংক কালাৰৰ কাম কৰা আছে এনেকৈ সূতাৰ কাম এইটো ব্লাউজ পিচ আৰু ছাইড পাৰিখিনিও এনেকৈ আছে এইটো ডিজাইনতে এইখিনি ছাইড পাৰিখিনি এইখিনি হৈ গ'ল নুনিত গাড়ী দিয়া ছিংগল চাদৰ ইয়াত ঢেৰ কালাৰ আছে আচল মেলি নেদেখাওঁ নহ'লে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো এইটো ৰেড কালাৰ আছে ব্লু ব্লেক চকলেট কালাৰ অৰেঞ্জ কালাৰ আচলতে প্ৰত্যেকটো কালাৰে আছে এইখিনি ছিংগল চাদৰ হৈ গ'ল আৰু এইখন হৈ গ'ল পিয়ৰ নুনিৰ ছিংগল চাদৰ এইখন পিয়ৰ নুনি আৰু এইটো হৈ গ'ল নুনিত গাড়ী দিয়াটো মানে নুনি কটনৰ ছিংগল চাদৰ এখন পিয়ৰ নুনিৰ ছিংগল চাদৰ ব্লেকত মানে ব্লেক ফুল আছে আৰু এইটো গল্ডেন কালাৰ গুণা আৰু এখন মাল্টি কালাৰ ফুল আছে এইখনো খুব ধুনীয়া এইখিনিৰ দামটো কেনেকৈ হ'ব ছিংগল চাদৰবিলাকৰ চাদৰবোৰ 1200কৈ দিছোঁ এইখিনি 1200কৈ আৰু এই পিয়ৰ নুনিটোৰ পিয়ৰ নুনিখিনি 2000কৈ দিয়া হৈছে পিয়ৰ নুনিখিনি 2000 আৰু এইখিনি নুনি কটনৰ ছিংগল চাদৰখিনি 1200 এইটো এটা কালাৰ খুব ধুনীয়া ব্লু কালাৰ আৰু এইফালে আছে গ্ৰীণ কালাৰ এইটো এটা আছে চকলেট কালাৰ এইটো ৰেডত আছে আৰু এইটো এটা গ্ৰীণত আছে কালাৰখিনিও ধুনীয়া আৰু সেই ফুলৰ ডিজাইনটো ধুনীয়া
এইখন এখন কেচ বচা মাটিশালত বোৱা এখন পিয়'ৰ নুনীৰ ছিংগল চাদৰ এইখিনি মাটিশালৰ এইখিনিও মাটিশালৰ কিন্তু ইয়াত মানে ধৰি লওক কটন মিক্স আছে আৰু এইটো মানে পিয়'ৰ আৰু ভিডিঅ' বনাবলৈ আহি এয়া আমি খোৱাত লাগিছোঁ এইফালে আমৈ এইফালে তাৱৈ এইফালে মামু এইফালে মা নাই ভিডিঅ'ত নাই লগা ঠিক আছে খাই লওঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে ইয়াৰ লগত মা আহিছে মা এয়া চাই আছে তাৰপিছত এইফালে আমৈ মানে দোকানৰ এইখন ষষ্ঠী চিল্কৰ অ'নাৰ আমৈ আজি সেই কালেকশ্যন দেখালোঁ আপোনালোকে ভাবিছোঁ চাই ভাল পাব বুলি আজি অকল নুনীৰ দেখালোঁ ষ্টেপল কটন নুনী কটন আৰু পিয়'ৰ নুনীৰ দেখালোঁ বাকী এনেইতো ধৰি লওক ঢেৰ আছে কিন্তু একেদিনাই দেখালেতো বহুত বেছি দীঘলীয়া হ'ব ভিডিঅ'টো আপোনালোকে চায়ো আমনি পাবগৈ সেইকাৰণে আজি ইমানতে শেষ কৰিছোঁ যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যদি কাপোৰ কিবা পচন্দ হৈছে আপোনালোকে দোকানখনলৈ আহিব পাৰিব দোকানৰ এড্ৰেছ এয়া সামৰি কৈ দিব মোৰ দোকানখন আছে সুকাফা নগৰ গ্ৰীণলেণ্ড স্কুলৰ ওচৰত দোকানখনৰ নাম হৈছে সস্তি শ্লিক আৰু আপোনালোকে আহিলে এই শংকৰ হোটেলৰ কিনাৰ ৰাস্তাটোদি সোমাই আহিলে প্ৰায় 1 কিলোমিটাৰ সোমাই আহিলে দোকানখন পায়হি আৰু যদি আপোনালোকে আহিবলৈ অসুবিধা পায় বা অকণমান দূৰৰ হয় তেতিয়াহ'লে আপোনালোকক অনলাইনতো দিয়া হ'ব কাপোৰ আপোনালোকে যোগাযোগ কৰিলে জানমণিয়ে নম্বৰটো দি দিব স্ক্ৰীনত আপোনালোকে তাতে যোগাযোগ কৰিলে এই অনলাইন মানে কাপোৰ দিয়া হ'ব পঠিয়াই দিয়া হ'ব তাৰ কাৰণে শ্বিপিং চাৰ্জটো এক্সট্ৰাকৈ লোৱা হ'ব যদি বেছি দূৰৰ হয় কিন্তু ওচৰৰ হ'লে শ্বিপিং চাৰ্জটো নলওঁ আপোনালোকৰ ঘৰত দিয়া হ'ব আৰু যদি মানে পাৰে দোকানখনত আহি নিজে যদি কাপোৰকেইযোৰ হাতেৰে চুই ফিল কৰি যদি আপোনালোকে ল'ব পাৰে তেতিয়াহ'লে আৰু ভাল তেতিয়া সকলো ধৰণৰ কাপোৰে আছে মোৰ ইয়াত টচৰ হওক মুগাৰ হওক বা নুনীৰ কটন এনেকুৱা ধৰণৰ কাপোৰখিনি আপোনালোকে আহিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু ইয়াতে হ'লচেল ৰেটটো হ'লচেলতো দিয়া হয় কোনোবাই যদি বিচাৰে যে ইয়াৰ পৰা কাপোৰ নি ব্যৱসায় কৰিবলৈ বিচাৰে তেতিয়াহ'লে হ'লচেলতো দিয়া হ'ব যোগাযোগ কৰিব পাৰে ঠিক আছে মই এড্ৰেছ আৰু কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দি দিম আৰু ডেছক্ৰিপশ্যন বক্সতো দি দিম আপোনালোকে চাব পাৰিব আৰু ইয়ালৈ আহিব দোকানলৈ নহ'লেও অনলাইন হ'লেও ল'ব পাৰিব ঠিক আছে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু বাকী কালেকশ্যনখিনি বেলেগ অন্য এটা ভিডিঅ'ত দিম ঠিক আছে আজিলৈ শুভৰাত্ৰি বাই বাই সময় বাই গুড নাইট